ক্ষমা খুজিব লাগিব। ক্ষমা খোজাটো প্ৰশ্নই নুঠে, ক্ষমা খোজাটো প্ৰশ্নই নুঠে। চানমাৰী কমিটিৰ যিকেইজন মানুহ আছে, যিকেইজনে কৰিলে কামটো, মই কাকো অনুৰোধ নকৰোঁ কেতিয়াও লাইফত। আদেশ দিছোঁ, ক্ষমা খুজিব লাগিব বছ। যেতিয়া কালি খবৰটো গম পালোঁ, তেতিয়া প্ৰথমতেই এনেকুৱা হ'ল যে বিৰাট দুখ পাইছোঁ। তাৰমানে অন্তৰত বহুত কষ্ট পাইছোঁ। মানে যিগৰাকী ব্যক্তি, যিগৰাকীক আমি গুৰু হিচাপে মানো, তেখেতৰ হাজাৰ হাজাৰ ষ্টুডেণ্ট, তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ সৃষ্টিসমূহেৰে, তেখেতৰ সৃষ্টি আৰু দৃষ্টিৰে তেওঁ যিখিনি মানে আজিলৈকে যিখিনি কাম কৰিছে, অসমৰ সংস্কৃতি পৃথিৱীখনত যিমানখিনি তেওঁৰ অৱদান আছে, হয়তো তেওঁৰ সৃষ্টিৰে বহুতো গায়ক গায়িকাই মঞ্চসমূহ শুৱনি কৰি তোলে। মই ছাৰৰ দিগন্ত ভাৰতী ছাৰৰ কিমানকেইটা গান মই গীত পৰিৱেশন কৰোঁ মঞ্চত, সেইজন ব্যক্তিকে যদি তেনেকৈ জুবিন গাৰ্গে এজন শ্ৰেষ্ঠ শিল্পী, তেওঁ কি কাৰণত ক'ত কি অথৰিটিত তেওঁ আদেশ দিলে সেইটো তেওঁহে ক'ব পাৰে। অসমৰ কথাটো নাহে, ক্ষমাটো খুজিব লাগিলে তেওঁলোকেও কৰিব লাগিব। এই বিহু কমিটিক তেওঁলোকে যদি অকজহ দিছে, সেইটোতো উচিত হোৱা নাই। যোনে অপমান কৰিছে তেওঁ আহি আমাক ৰাজহুৱাভাৱে যদি অপমান কৰিছে, ৰাজহুৱাভাৱে ষ্টেজত তেওঁ ক্ষমা খোজক। মোৰ অজানিতে কিবা এটা ভুল হ'ল, আৰ্টিষ্টক দুখ দিয়াৰ ইচ্ছা মোৰ নাছিল, তেওঁ ভালকৈ কওক, মই ক'ব লাগে। এতিয়া আমি বিচাৰিছোঁ তেওঁ মিডিয়াৰ আগত ক্ষমা খোজক, আৰু এই গোটেই বিশৃংখল আৰু এইটো অবাঞ্ছিত পৰিৱেশটোত আমাৰো খং উঠিলে। আমি মাননী কোনেও আনুষ্ঠানিকভাৱে মাননী যাচিছিল জানো? কোনোবাই নাই যাচা। আমি তেনেকৈ গুচি আহিলোঁ, কিছুমান ৰ'লোঁ যে তেওঁ ক্ষমা খুজিব নেকি। আমাৰ গুৰুৰ নিচিনা, গতিকে তেওঁ যদি মনত দুখ পায় আমাৰো বেয়া লাগে। আমি সৰু, এনেকুৱা অবাঞ্ছিত কিছুমান ঘটনা হৈ গ'লে আমাৰো বেয়া লাগে। গতিকে যিয়েই নহওক, এইখন বিহুৰ বহুত নাম আছে, কিন্তু আমিও নিবিচাৰোঁ এজন শিল্পী আহি ইয়াত অপমানিত হোৱাটো বা অপমানিত অনুভৱ কৰাটো। যিয়েই নহওক, ঘটনাক্ৰম যেনেকুৱাই নহওক, আপোনালোকে বুজি শুনি সুন্দৰভাৱে অনুষ্ঠানটো আগবঢ়াই নিয়াটোৱে আপোনালোকৰো কৰ্ম আৰু আমাৰো দায়িত্ব। ক্ষমা খোজাটো প্ৰশ্নই নুঠে, ক্ষমা খোজাটো প্ৰশ্নই নুঠে। মাননীটো দিম, আমি মাননীটো নিদিওঁ বুলি কোনে কৈছে? না, ঘৰত কিয় দিব যাম? ক্ষমা খোজাৰ প্ৰশ্ন নাহে। ক্ষমাটো মাননী চাওক, মাননী নিদিওঁ বুলি আমি এতিয়াও কোৱা নাই, মাননী দিম বুলি স্পষ্ট কথা, মাননী দিম, কিন্তু ক্ষমা খোজাৰ প্ৰশ্নই নুঠে। যা হওক যিকোনো অনুষ্ঠান, গতিকে সেই সময়ত কোনোবা এজন ব্যক্তিৰ ভুলৰ কাৰণে সকলো মানুহে আচলতে দুখটো পায়। সেই কথাটো আমাক বহুত দুখ দিয়ে, আঘাত দিয়ে। আৰু আজি এই যিটো ঘটনা আপোনালোকে মোক সুধিছে, সেইটো একেইখিনিয়ে কথা। এজন মানুহৰ কাৰণে গোটেই কমিটিতে আচলতে সকলোৱে দোষাৰোপ কৰি আছে। গতিকে সেই কথাবোৰ যাতে ভৱিষ্যতলৈ নহয়, তাকে মই কামনা কৰিছোঁ। গতিকে সেই কথাবোৰ যাতে ভৱিষ্যতলৈ নহয়, তাকে মই কামনা কৰিছোঁ।